জানানে প্ৰাৰ্থনাৰ জৰিয়তে আমি ভগৱানৰ সৈতে যোগাযোগ স্থাপন কৰিব পাৰোঁ তেতিয়া আমাৰ অন্তৰ শুদ্ধ হয় আৰু আমি আনৰ সুখ দুখৰ সমভাগী হ'ব পাৰোঁ কালি যে মই শিকাইছিলোঁ প্ৰাৰ্থনাটো এতিয়া তোমালোক সকলোৱে মিলি গোৱা তাৰ পিছতে আমি আজিৰ পাঠ আৰম্ভ কৰিম তুমি করুণাময় জগতরে প্রাণ তুমি যিশু তুমি আল্লাহ তুমি ভগবান এই বিশ্ব সংসার তোমারে সজন সকলো জীবকে তুমি কৰিছা পালন তুমি করুণাময় জগতরে প্রাণ তুমি যিশু তুমি আল্লাহ তুমি ভগবান গগনে পবনে সকলোতে তুমি একমনে একচিতে বিচাৰো আমি অকণি কৰিছো মিনতি জ্ঞান দিয়া বুদ্ধি দিয়া সুমতি তুমি করুণাময় জগতৰে প্ৰাণ তুমি যিশু তুমি আল্লাহ তুমি ভগৱান বাহ বঢ়িয়া হৈছে দেই এনেদৰে সদায় তোমালোকে ৰাতিপুৱা আৰু গধূলি পঢ়াৰ আগত প্ৰাৰ্থনা কৰি ল'বা একেবাৰে শেষত তোমালোকলৈ এটা সৰু অনুৰোধ যদি ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আমি পুনৰ আহিম নতুন ভিডিঅ'লৈ তেতিয়ালৈ সকলো কুশলে থাকিবা